সকল মই মমি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, এনেদৰে ভালে থাকক, সুস্থ থাকক। আজি দেখিছে ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ, ঘৰৰ পৰা আৰম্ভ কৰা নাই, পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি যিহেতু কাতি বিহু, সকলোকে কাতি বিহুৰ বহুত বহুত শুভকামনা যাচিছোঁ আৰু যাতে আপোনালোকৰো এনেদৰে শস্যবোৰ লহপহকৈ বাঢ়ি আপোনালোকৰ ভঁৰাল ভৰি পৰক তাৰে কামনা কৰিছোঁ। আজি আহিছোঁ পাপাৰ লগত চাকি জ্বলাবলৈ। এখন যিহেতু ঘৰৰ পৰা অলপ দূৰ হয়, সেই গতিকে আমি অলপ সোনকালে আহিছোঁ, আন্ধাৰ হোৱাই নাই। তথাপি আমি ভাবিছোঁ চাকি বন্তি জ্বলাই পেলাই তাৰপৰা ঘৰলৈ যাম, যিহেতু পাপাৰ ডিউটি আছে। ঘৰলৈ বৰ বিশেষকৈ অহা নহয়, আজিতো বহুত দিনৰ মূৰতে আহিছোঁ। মোৰ বিশেষকৈ জোকৰ প্ৰতি বহুত ভয় আছে, গতিকে বহুত সাহস কৰি আজি আহিছোঁ পথাৰলৈ। বেছিকৈ অহা নহয়, আগতে আহোঁ মাহঁতৰ লগত আহোঁ যদিও ধান কটাৰ টাইমত আহোঁ, যিহেতু বৰটেঙা খাই ভাল লাগে পথাৰত, আৰু লগতে ভাত খাওঁ আৰু অলপ চলপ ধান কাটোঁ, ইমানো নাকাটোঁ, এমুঠি দুমুঠি কাটোঁ আৰু তেনেকৈ তেতিয়াহে পথাৰত অহা হয়। ইভাগে পথাৰলৈ অহা নহয়। আজি বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিছে। দেখিছে গোটেইখন সেউজীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে চাওকচোন। আজি আহিলোঁ, বন্তিও জ্বলাওঁ বোলো, তাকো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, কি কৰোঁ কি নকৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো যদি চাই ভাল পায়, পাপা কিয় চাই? মোৰ মাতটো ধৰিব পাৰিছে, চৰ্দি হৈ আছে। কৰোণা নহয় কিন্তু দেই, এতিয়া জ্বৰ চৰ্দি বুলি ক'বলৈ গ'লে কৰোণা, ডাইৰেক্ট কৰোণা। তাকে আহিলোঁ পথাৰলৈ, এতিয়া বন্তি জ্বলাই লওঁ। বন্তি জ্বলাই আপোনালোকক লগ পাম, দেখাই যাম কি কৰোঁ কি নকৰোঁ। সাধাৰণভাৱে পাপাই মই আহিছোঁ। বলক তেন্তে পিছৰ ভিডিঅ'খিনি আৰম্ভ কৰোঁ, চাই যাবলৈ নাপাহৰিব। এয়া চাকি জ্বলাইছোঁ, ভিডিঅ' কৰা নহ'ল। মই ভাবিছোঁ ভিডিঅ' কৰি আছিলোঁ, কিন্তু ফটোহে মৰা হ'ল, সেইকাৰণে এনেকৈ দেখাইছোঁ। পাপাই মই সেয়া কৰি ল'লোঁ। জ্বলাই হৈ গ'ল, এতিয়া আপোনালোকে আমাৰ পথাৰখন দেখাই দিওঁ ৰ'ব। বৰ বিশেষ আমি লাহে লাহে ঘৰলৈ যাম। আন্ধাৰ নোহোৱাৰ আগতে আমি বন্তি জ্বলালোঁ। মই কৈছোঁৱে আমি যাব লাগিব, যিহেতু সোনকালে আমাৰ ঘৰ দূৰ, সেইকাৰণে সোনকালে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাবলৈ নাপাহৰিব। ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো। আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে, আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আলিটো ইমান ওখৰা মোখৰা, খোজকাঢ়িবলৈও অসুবিধা। অলপ দেখাই দিছোঁ আপোনালোকক, চাওকচোন ইমান ধুনীয়া হৈ আছে, সেউজীয়া ধানবোৰো লাগিছে। তললৈ চাই খোজকাঢ়িব লগা হৈছে, যিহেতু পৰিম বুলি ভয়ো লাগে। গৈ আছোঁ এতিয়া, আলি দি খোজকাঢ়িবলৈ ইমান অসুবিধা হৈছে। ইমান ধুনীয়া লাগিছে ন পথাৰখন, চাওকচোন ইমান ধুনীয়া সেউজীয়া হৈ আছে। বলক গৈ লওঁ। ৰাস্তা একদম বেয়া, আলি কুকুৰা মুকুৰা হৈ আছে নহয়, খোজকাঢ়িব এয়া পাপা ৰখি আছে, পাপাহেঁত। বলক বলক আপোনালোকো মোৰ লগত। এফালে ৰাস্তা নাই, যিহেতু চাই চাই ভালকৈ খোজকাঢ়িব লগা হৈছে। তাতে জোকো লাগিলে মোৰ। বলক উঠি লওঁ ৰাস্তাত। আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ অলপ যাব লাগিব।
গৈ আছো আজি জানেনে জোকৰ ভয়তে পথাৰলৈ নাহোঁ আজি আৰু এটা ভৰিত জোক লাগিলে মা মোৰ অৱস্থা কি হৈছিলে পাপাই এৰাই দিলে দেই কেতিয়া শান্তি লাগিছে আপোনালোকৰ ঘৰত গৈ লগ পাই আছো আহি পাই গ'লোহি এইফালে ভঁৰালটো ধুনীয়াকৈ টুনি লাইট লগাই সজাই থোৱা আছে পাপা স্কুটিখন ভৰাই ল'লে বলক তেন্তে এতিয়া হাত ভৰি ধুই আপোনালোকক লগ পাই আছোঁ আহি পোৱা হ'ল সময় আহিল ডাইৰেক্ট কাপোৰ খুলি মানে ফ্ৰেছ হ'লোঁ জোক লাগিলে জানেনে মই এনেই জোকৰ ভয়তে মই পথাৰ যোৱা নহয় তাতে আজি মোৰ লগতে থাকিবলৈ পালে যিখন চিঞৰ বাখৰ কৰিলোঁ তাকে জোক আহি ভালদৰে হাত ভৰি চাই ধুই মেলিহে মোবাইলটো হাতত ল'ব পাৰিছোঁ এতিয়া ৰুমত সোমাইছোঁ আপোনালোকক দেখাম ৰ'ব দাদা ইমান ধুনীয়াকৈ সজাই দিছে ৰুমটো দেখাই আছোঁ ৰ'ব লাইটটো বন্ধ কৰি ল'ব লাগিব ন ইফালে চাওকচোন চাৰিওফালে লাইট লগাই দিছে তাতে মাজতে মোৰ টেডিকেইটা ইমান ভাল লাগিছে হয়নে বাৰু ক'বচোন কেনেকুৱা তুলসী তলত বন্তি জ্বলাওঁগৈ আপোনালোকেও হয়তো এতিয়া সকলোৱে জনাইছে বন্তি জ্বলাওঁগৈ আপোনালোকে আগতে কি হয় জানেনে সৰু যেতিয়া আছিলোঁ তেতিয়া তেনেকুৱা কাতি বিহুৰ দিনা হাতত পলিথিন লৈ লগৰকেইজনীৰ লগত ওলাই যাওঁ সৰু কালটোৱে বহুত ভাল লগা আছিলে এতিয়া সেইবোৰতো একোৱেই নাই এতিয়া লগৰখিনিও নাইকিয়া আগতে কোৱাৰ্টাৰত আছিলোঁ তেতিয়া সকলো আছিলে এতিয়া চব বেলেগ বেলেগ হৈ গ'লগৈ কিছুমান ৰিটায়াৰ্ড হ'ল পাপাহঁতৰ লগৰ ৰিটায়াৰ হোৱাৰ কাৰণে কিছুমান গ'লগৈ আৰু কিছুমান বিয়া হ'ল ভিডিঅ'টো আপোনালোকে পাব বিচাৰিছোঁ মাইনু লুকু পল্লৱী লক্ষ্মীপ্ৰিয়া মনত আছে নাই বাৰু পলিথিন লৈ যে আমি ঘৰে ঘৰে যাওঁ তুলসীৰ ওচৰত সেৱা কৰাৰ লগতে কাৰ বেছিকৈ প্ৰসাদ হ'ল সেইখিনিয়ে হিচাপ কৰোঁ জুখিছ কোনটো মানে কাৰ বেছি কাৰ কম কিমান ভাল লাগে সেই দিনবোৰ পুৰণা দিনবোৰলৈ মনত পৰে এতিয়াতো নায়েই এইবোৰ আৰু লগতে গাঁও নহয় আপোনালোকে গাই নাই বাৰু তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰণ নধৰে সেইবোৰ একোৱেই নাই এতিয়া ধূপ জ্বলাই লওঁগৈ আৰু বন্তি জ্বলাই লওঁগৈ বলক তেন্তে ভিডিঅ' চাই যাব বৰ বিশেষ একো নাই এতিয়া বন্তি জ্বলাই হ'ল এতিয়া মায়ে প্ৰসাদত লাগিছেগৈ প্ৰসাদত লাগিছে আলহী আহিলে যিহেতু ভিডিঅ'টো কৰা নহ'লে পিঠা পনা বনোৱা নহ'লে সৰুভাৱে পতা হ'ল আলহী আহিছে ঘৰত সকলোকে প্ৰসাদ দি খাই বৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হ'ল এতিয়া আলহীও গ'ল আজি ভিডিঅ'টো কৰা নহ'লে সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই বৰ নহ'লে আৰু ইমান ভালো হোৱা নাই তথাপি দেখুৱালোঁ অলপকৈ কি কৰিলোঁ কি নকৰিলোঁ আশাটো কৰিবই লাগিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তো লাইক কৰিব বহুত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে বা মোৰ চেনেলটোত নতুনকৈ যদি আহিছে বা মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম তেন্তে এটা নতুন ভিডিঅ' এটা নতুন দিনত আজিলৈ ইমানে বাই বাই